এই যে রাস্তা চাওক না একদম সিলেট বরাবর করে দিছে এই যে সিলেট সরকার লাগে আমাক এনেকা কাম এনেকা হওয়া লাগে ইমান জলদি কাম এই আলে বালে কুবা সরকার আমাক নালাগে বিজেপি আছে মামা আছে জিন্দাবাদ মোদি বুদ্ধা হোগা তেরা বাপ এই যে দেখ রাস্তা দেখ গছিল যে দেখছে ইলা হল তোর পাম অয়েল যে পাম অয়েল সেইলাৰ গাছ মোৰ আছে বাগানখন বহুত ডাঙৰ কিন্তু অলপ ৰাস্তাৰ কাষৰ পৰা দেখাইছোঁ ডাঙৰ আছে বাগানখন মানে এইবিলাক বৰ্তমান হোৱা নাই পাম অইল বহুত জোপা আছে চাহটা বহুত ভাল হৈছে ৰাতিপুৱাই মাৰি দিছোঁ এই যে টেকলি পিঠা একদম গৰম গৰম ধোঁৱা ওলাই আছে আৰু চাহটা লাল চাহটা ইমান ধুনীয়া বনাইছে কিন্তু এটা আচৰিত মই 10 টকা 20 টকা দিছিলোঁ কিন্তু মোক 5 টকাৰ কৰি দিছে কয় আমি চাহ 5 টকা কৰি বেচাম আমাৰ গাঁৱলীয়া জেগা যে তে মানুহ এতিয়া 10 টকা দি খাব মই বোলো ঠিকে আছে তে একদম মজা আৰু গুৰ মিঠাই দিছে গুৰ মিঠাই দিয়ে আৰু ৰাতিপুৱা ভাগত মই যদি লাল চাহ আৰু টেকলি পিঠা বাহিৰত মানে ৰাতিপুৱা ফাৰ্ষ্ট টাইম ওলাম অলপ ঠাণ্ডা দিন না বৰ্তমান টেকলি পিঠাটা খালে একদম মজা লাগে আৰু এই চাওক এই যে আমাৰ ইয়াতে কয়লা টানি আছে ৰাস্তাত কয়লা পৰছেতো কয়লা এলা লৈ যাব লাগছে এই গাড়ী দি লৈ যাই আছে পুৰা লাইলা নিয়ে না এই সোণাৰী দোকানত দিব আৰু সেই ধবিলা যে আছে তাহাঁত ইস্ত্ৰি কৰে না তাহাঁতক দিব চিৰা মুড়ি আৰু বিস্কুট লৈ ল'লোঁ আৰু এই কালি মই এটা সূৰ্যৰ মেলা এটাত ৰিজাৰ্ভ মাৰিছিলোঁ মেলা বুলি ক'লেতো জিলাপি ওলাবই জিলাপি মেইন আৰু জিলাপি মই নাখাওঁ আৰু মিঠা এটা মোৰ বিৰাট প্ৰিয় মিঠা মানে যি খাই থাক মন যায় খাম এই জিলাপি লৈ আহিছিলোঁ জিলাপিটো বাৰু ইমান ঠিক নহয় মানে কি হয়তো এটা 2-3 দিনৰ তেলত ভাজিছে নেকি অলপ চেণ্ট কৰে তথাপিও